হয়, আজি মহাশিৱৰাত্ৰি। মহাদেৱৰ বন্দনাৰে মুখৰিত হৈছে ৰাজ্যৰ শিৱ মন্দিৰসমূহ। আৰু মই বৰ্তমান উপস্থিত আছোঁ জাগিৰোডৰ ঐতিহাসিক গোভাদেউ ৰজা দেওশাল শিৱ মন্দিৰত। আৰু ইয়াৰ সমগ্ৰ পৰিৱেশ মই মোৰ ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আৰু এইদৰে পুৱাৰে পৰা ভক্তই ভিৰ কৰিছেহি দেওশাল শিৱ মন্দিৰতো। বিভিন্ন প্ৰান্তৰ ভক্তই পুৱাৰে পৰা মন্দিৰ ভাগত পূজা আগবঢ়াবলৈ বা সেৱা জনাবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু ভিডিঅ' জাৰ্নেলিষ্টে ইয়াৰ সমগ্ৰ পৰিৱেশ দেখুৱাই আছে আপোনালোকক। এইদৰেই ভক্তৰ সমাগম হৈছে, যথেষ্ট ভক্তৰ সমাগম হৈছে। ক'ভিড পৰিস্থিতি কিছু সামকতা দেখি আৰু এইদৰেই মহাদেৱৰ মহাশিৱৰাত্ৰিৰ দিনটোত এইদৰে বিভিন্ন প্ৰান্তৰ পৰা ভক্ত ওলাই আহিছে। আৰু এইদৰে তেওঁলোকে ভগৱানৰ পূজা অৰ্চনা মহাদেৱ শিৱৰ পূজা অৰ্চনাৰ বাবে ওলাই আহিছে। বিভিন্ন প্ৰান্তৰ ভক্ত আছে, তেওঁলোকৰ সৈতে পোনে পোনে কথা পতাৰ চেষ্টা কৰিম। বাইদেউ কোন ঠাইৰ পৰা আহিছে? বাইদেউ কোন ঠাইৰ পৰা আহিছে? পৰা আহিছে। পুৱাতে আহিছে নিশ্চয়। পুৱাতে আহিছোঁ। মহাদেৱ শিৱৰ পৰা কি আশা কৰে? ভগৱানৰে আশা কৰিম যে আমাৰ কৰোণা চৰোণা নহয়। হয়, ভাল লাগছে আমাৰ। কৰোণা চৰোণা নহয়, পূজা দিম, পূজা পাতোঁ, আমাৰ কৰোণা চৰোণা যাতে নহয়, আমাৰ ভাল লাগছে। নহয়, ধন্যবাদ থাকিলে আপোনালৈ। যিসকল ভক্তসকলৰ মনত এটাই আশা বুলি ক'ব পাৰি, যিহেতু বিগত বৰ্ষত কৰোণাই যথেষ্ট বিভীষিকাৰ সৃষ্টি কৰিছে, ৰাইজৰ মাজত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে। আৰু ভক্ত আছে, তেওঁলোকৰ সৈতেও পোনে পোনে কথা পতাৰ চেষ্টা কৰিম। এগৰাকী বাইদেউ ওচৰলৈ আহিছোঁ। বাইদেউ কোন ঠাইৰ পৰা? আমি জাগিৰোডৰে হয়। জাগিৰোডৰে হয়। ভগৱানৰ ওচৰত কি আশা? আশাটো বহুত আছে, কিন্তু এতিয়া শৰাই এখন দি পেলাই সেইটো প্ৰাৰ্থনা কৰিব আহিছোঁ। যিহেতু বিগত বৰ্ষসমূহত ক'ভিডে যথেষ্ট ৰাইজক জ্বলাকলা খুৱাইছে, কি আশা কৰিব ভগৱানৰ পৰা? সেইটো মেইন উদ্দেশ্য আমাৰ, যাতে অসমবাসী ৰাইজক এই মহামাৰীৰ পৰা আমি বচাব পাৰোঁ। একোতো কৰিব নোৱাৰোঁ, তেওঁ প্ৰাৰ্থনা কৰি ভগৱানৰ ওচৰত সেইটোকে আশা কৰোঁ, যাতে সকলো সুস্বাস্থ্য হয়, কৰোণা নাইকিয়া হয়। হয়, আৰু এইদৰে দেওশাল শিৱ মন্দিৰতো অনুষ্ঠিত কৰা হৈছে মহাশিৱৰাত্ৰি। আৰু মহাশিৱৰাত্ৰি উপলক্ষে পুৱাৰে পৰাই ভিৰ কৰিছে বিভিন্ন প্ৰান্তৰ ভক্তই। আৰু ভিডিঅ' জাৰ্নেলিষ্টে ইয়াৰ সমগ্ৰ পৰিৱেশ ইতিমধ্যে আপোনালোকক দেখুৱাই আছে। এইদৰে বিভিন্ন প্ৰান্তৰ ভক্তৰ হাতত তেওঁলোকে ধূপ দীপ নৈবেদ্য লৈ ভগৱানৰ শ্ৰীচৰণত, শিৱ বাবাৰ শ্ৰীচৰণত তেওঁলোকে আশীৰ্বাদ ল'বলৈ, শিৱ বাবাৰ শ্ৰীচৰণত সেৱা জনাবলৈ এইদৰে ভিৰ কৰিছে বিভিন্ন প্ৰান্তৰ ভক্ত আহি। প্ৰত্যেকৰ হাতত নৈবেদ্য, ধূপ ধূনা জ্বলাই হাতত নৈবেদ্য লৈ তেওঁলোকে আগবাঢ়িছে মন্দিৰৰ ভিতৰলৈ। আৰু মই আৰু ভক্ত আছে, তেওঁলোকৰ সৈতে কথা পতাৰ চেষ্টা কৰিম। দাদা কোন ঠাইৰ পৰা আহিছে? মায়ঙৰ পৰা আহিছে। পুৱাতে আহিছে নিশ্চয়। হয়। কেনেকুৱা অনুভৱ হৈছে? আগতে আহিছেনে? আগতে আহিছিলোঁ এবাৰ, এই 2 বছৰ আগত। এবাৰ ফাৰ্ষ্ট, আকৌ আহিছোঁ 2 বছৰ পাছত নেক্সট। আমাৰ 1400 শতিকাত প্ৰতিষ্ঠা হোৱা, গোভা ৰজাই প্ৰতিষ্ঠা কৰা এই দেওশাল চাৰিভাই শিৱ মন্দিৰটোত আজি মহাশিৱৰাত্ৰি আমি আয়োজন কৰিছোঁ। আৰু ইতিমধ্যে সুন্দৰভাৱে চলি আছে। সকলো ৰাইজৰ সহায় সহযোগিতা আমি লাভ কৰিছোঁ। আৰু আমি ক'ভিড এতিয়া প্ৰায় নাইকিয়া হৈছে। আৰু ক'ভিডৰ মাজতেও পাতিছোঁ যদিও আমাৰ এইটো জিলা প্ৰশাসনৰ পৰা আমি অনুমতিও লৈছোঁ। আৰু আমি সকলোৱে যেনেধৰণৰ চেনিটাইজাৰ, মাস্ক আমি ব্যৱহাৰ ৰাইজকো প্ৰদান কৰিছোঁ। আৰু ভিতৰতো আমাৰ সামাজিক দূৰত্ব বজাই ৰাখি আমাৰ পূজা অৰ্চনাবিলাক চলি আছে। আৰু সুন্দৰভাৱে চলি আছে। আৰু এতিয়ালৈকে কোনো তেনেধৰণৰ অসুবিধা নহয়। সকলো পক্ষৰ পৰা এই মেলাখন পৰিচালনা কৰিবৰ কাৰণে সহায় সহযোগিতা আমাক দিয়ে। আৰু সেইখিনি সহায় লাভ কৰিছোঁ। ইতিমধ্যে আমাৰ যিমানখিনি গাঁও আছে গোভা মৌজাত, সেই গোটেই গাঁৱৰ মানুহ ইতিমধ্যে আহি গৈছে। আৰু আমি ৰাইজকো আমি ভোগৰ ব্যৱস্থা কৰিছোঁ। সকলোকে ভোগ খাই যাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু চলি আছে পৰম্পৰা ৰীতি অনুসাৰে, আৰু ধুনীয়াভাৱে চলি আছে। ভৰালী এডুকেশ্যন ফাউণ্ডেশ্যনৰ অমিয় ভৰালী নাৰ্ছিং ইনষ্টিটিউট ক্ষেত্ৰীৰ এক নৱতম সংযোজন BSc নাৰ্ছিং, য'ত শিক্ষাৰ্থীয়ে লাভ কৰিব মানসম্পন্ন নাৰ্ছিং শিক্ষাৰ লগতে সুন্দৰ পৰিৱেশৰ ডিজিটেল শ্ৰেণীকোঠা, পুথিভঁৰাল, অত্যাধুনিক লেবৰেটৰী,
লগতে হোষ্টেলৰ সুবিধা 2021-22 বৰ্ষৰ নামভৰ্তি চলি আছে সীমিত আসনহে উপলব্ধ যোগাযোগ কৰক অমিয় ভৰালী নাৰ্ছিং ইনষ্টিটিউট ক্ষেত্ৰী ডিমৰীয়া ফোন 9101305512 99547 07455